নমস্কাৰ বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে অশান্তিকৰ সংসাৰ নহ'বলৈ এই ভিডিঅ'টো চাওক। বৈবাহিক জীৱন কেনেকৈ সুখৰ হয়। কন্যাৰ লগ্নৰ সপ্তম আৰু অষ্টমত শুভ গ্ৰহ যোগ হৈ থাকিলে, লগতে দৰাৰ লগ্নৰ দ্বিতীয় আৰু সপ্তমত শুভ গ্ৰহ থাকিলে বা দৃষ্টি হ'লে বৈবাহিক জীৱন সুখৰ হয়। বলৱান ভাগ্যপতি শুক্ৰ যুক্ত হৈ চতুৰ্থ ভাৱত থাকিলে সুখী বৈবাহিক জীৱন মধুময় হয়। আৰু প্ৰথম, চতুৰ্থ, পঞ্চম, সপ্তম, নৱম বা দশম ভাৱত সপ্তমপতি মিত্ৰ গ্ৰহৰ লগত অৱস্থান কৰিলে সাংসাৰিক জীৱন সুন্দৰ হয়। শুভস্থানত সপ্তম আৰু নৱম ভাৱৰ মাজত সম্বন্ধ হ'লে বৈবাহিক জীৱন সুখৰ হয়। কন্যা ৰাশিৰ পৰা দৰা ৰাশি প্ৰথম, সপ্তম, নৱম, দশম আৰু একাদশ, দ্বাদশ হ'লে সংসাৰ সুখৰ হয়। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি আপোনাৰ সংসাৰখন সুখৰ কৰি ল'ব পাৰে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি ভাল পালে লাইক কৰিব। সকলোৱে কুশলে থাকক। ধন্যবাদ।